আজি মই আপোনালোকক কেইটামান কথা ক'ম। প্ৰথমতে ধন্যবাদ দিব বিচাৰিম অসমীয়া ছোৱালী ৰেখা বাইদেউলৈ। সঁচাকৈ তেখেতৰ ভিডিঅ'বিলাক চাই বহুত ভাল লাগে। তেখেতৰ কাৰণে আজি মই বহুত উৎসাহিত। তেখেতলৈ বহুত বহুত ধন্যবাদ থাকিল। আজি মই আপোনালোকক দেখুৱাম হাঁহেনো কেনেকৈ পোৱালি এৰে। যিসকলে জানে সেইসকলক বাদে যিসকলে নাজানে সেইসকলৰ কামত আহিব বুলি মই আশা ৰাখিলোঁ। আচলতে মোৰ দুজনী হাঁহ আছিলে। এজনীয়ে এমাহ আগতে পোৱালি এৰিলে, আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ। কলিজনীয়ে আজি এৰিছে। কণী উমনি ল'লে কেনেকৈ গম পাব? যেতিয়া হাঁহটোৱে কণী পাৰিব, কণী পৰা সেই ঘৰত তাই কণীৰ ওপৰত উমনি ল'ব বিচাৰিব। পিছত বাহাৰ পৰা উলিয়াই দিলেও তাই নাযায়, খুটিয়াবলৈ আৰম্ভ কৰিব। তেতিয়াই অতালিকে কণী আনি দিলে তাই উমনি ল'ব আৰু 28 দিন পিছত তাইৰ পোৱালি জাগিব। সদায় এবাৰ ওলাই যাব আৰু আধাৰ পানী খাই গা পা ধুই আহি আকৌ নিজৰ ঠাইতে। আজি আমাৰ পোৱালিকেইটা চাই লওঁ আহক। আমি ইয়াতে বান্ধো আৰু আজি বতৰটো একেবাৰে টেপটেপীয়া। এয়া চাওক, বৰষুণ পৰি আছে। এয়া মাজতে দুদিন ৰ'দ দিলেহে মাত্ৰ। ৰ'দ দিলেও বহুত ৰ'দ আৰু বৰষুণ পৰিলেও বৰষুণ। আৰু আমাৰ ইয়াতে বানপানী হয়। মই কৈ আহিছোঁ, এতিয়া চাগে বানপানীয়ে হ'ব। বাৰীৰ ফালে গোটেইবিলাক পানীয়ে উঠিছে। এতিয়া চাওক, বৰষুণ মাৰি আছে। আমাৰ টিকলি টিকলি পোৱালিকেইটা এইকেইটা, একেবাৰে টিকলি টিকলি। এয়া একেবাৰে টিকলি টিকলি, অকণমান অকণমান। আৰু কাউৰী আৰু ভেকুলীলৈ ভয়। অন্ততঃ পোৱালি জগাৰ পাছত 10 দিন 12 দিন এনেকৈ আপুনি বান্ধি ৰাখিব লাগিব। আৰু প্ৰথমতে ইহঁতে গুড়া খাবলৈ চেষ্টা কৰিব, পিছতহে আধাৰ খাবলৈ পাৰিব। এয়া আমাৰ মায়ে পোৱালিকেইটা উলিয়াই আনিলে। এতিয়া মই ইয়াতে গুড়া খুৱাই দিম। এয়া পোৱালিকেইটা আনিব বুলি তাই খুটিয়াবলৈ চেষ্টা কৰিছে। এয়া মই ইয়াতে গুড়া খুৱাই দিম। এতিয়া টিকলি 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 টিকলি। আকৌ তাই 4টা শুকাবলৈ আছে। এতিয়া সেই 4টাও তাই শুকাই ল'ব। এয়া এনেকৈ বাকী 4টাও তাইৰ পোৱালি জাগিবৰ হৈছে, সোনকালে জাগিব। এয়া গুড়া খাইছে। এয়া 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 বন্ধুসকল, আজি মই আপোনালোকক এটি ছমাহ কচুৰ ৰেচিপি দেখুৱাম। এয়া ছমাহ কচু হয়। এয়া পাতটো দেখিছে আপোনালোকে, এনেকুৱা হয়। এইটো বুন কচু বুলিও কয়, আমাৰ ইয়াত ছমাহ কচু কয়। এনেকুৱা ধৰণৰ। আৰু এইটো কচুৰ নিচিনাকৈ চেলাব লাগে, ভালকৈ ধুই পেলাই। তাৰপাছত আলুৰে ভাজিব লাগে, ধুনীয়া সোৱাদ লাগে। এইখিনি মই ধুই মেলি ভালকৈ ল'লোঁ। এটা পিঁয়াজ লৈছোঁ, 2টা জলকীয়া আৰু কেইটামান সৰু আলু লৈছোঁ। এতিয়া মই চেলাই ল'ম, চাই লওঁ আহক। এয়া চাওক, এয়া মই চেলাই দেখুৱাই দিম। এনেকৈ ধুনীয়াকৈ চচটো এৰা যাব। এইখিনি মই ধুই মেলি ল'লোঁ। এইখিনি মোৰ কাটা হৈ গ'ল। এতিয়া কেৰাহী এখন বহাই দিছোঁ।
ইয়াতে অকণমান মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'লত অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া জলকীয়া দুটা দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া আমি এইখিনি দি দিম। নিমখ দি দিম। এতিয়া লৰাই দিম। ঢাকনি মাৰি থৈ দিম। এতিয়া এইখন আমি গুচাই চাম। এতিয়া হালধি দিম। এতিয়া আকৌ ঢাকি দিম। জুইটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব। এয়া সিজিয়ে গৈছে। আলুটো অকণমান সিজিবলৈ আছে। আলুটো সিজি যোৱাৰ পাছত এয়া আমাৰ টেষ্টি চমা কচু ভাজি হৈ যাব। এতিয়া আমি ভাজিখিনি চাই লওঁ আহক। মাত্ৰ এবাৰ বা দুবাৰমান লৰাই দিলে আপোনালোকৰ হৈ যাব। বহুত টেষ্টি সঁচাকৈ, আপোনালোকে এবাৰ খাই চাব। সঁচাকৈ বহুত টেষ্টি। এয়া মোৰ ভাজি অলৰেডি হৈ গৈছে। এয়া মোৰ চমা কচু ভাজি ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ চেনেললৈ নতুন হয় যদি ছাবস্ক্ৰাইব কৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া সৰ্বপ্ৰথমে ভিডিঅ'বোৰ দেখিবলৈ পাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।